কেইবাৰ দিম আপোনালোকক? আমি 2 বাৰ ধৰিবি হয় নেকি? ফ্ৰেণ্ডছ, মই তৰলি আৰু আজি মই আছোঁ খানাপাৰাত আৰু আজি আপাৰৰ ফালে যাম আৰু এতিয়ালৈ মই গমেই পোৱা নাই ক'ত যাম। মানে আজি দুৰ্গা পূজা চাব যাম, কিন্তু গুৱাহাটীৰ বাহিৰত যাম। আৰু ইয়াতে পূজা চাব যাম, কিন্তু ক'ত কি পূজা হৈ আছে একো গম পোৱা নাই, বিচাৰিব লাগিব। আৰু গুৱাহাটীতনো কিমান হেঁচা ঠেলাত পূজা চাম, সেইকাৰণে ভাবিলোঁ অলপ গুৱাহাটীৰ বাহিৰত আহোঁ আৰু এতিয়া পূজা চাওঁ ৰ'ব, বিচাৰি যাওঁ ক'ত বা আছে, গম পোৱা নাই। মানে আমি ডাইৰেক্ট হঠাৎ গুচি আহিলোঁ, তো সেইকাৰণে ইয়াতে মই পূজা কৰিলোঁ আৰু বেলেগত চাওঁ ৰ'ব, বিচাৰি কেনে পাব পাৰোঁ ঠিক নাই। বৰ্তমান মই জাগিৰোডৰ মেইন ৰোডত আছোঁ আৰু এখন দুখনমান পূজা চালোঁ আৰু আগতো হৈ আছে পূজা, তাতেও যাম। আৰু গুৱাহাটীত মানে ইমান হেঁচা ঠেলা, মানে কি ক'ম, পূজা শান্তিমতে চাব নোৱাৰি, কিন্তু ইয়াতে আহি কিনে ইমান ভাল লাগিছে। না হেঁচা ঠেলা আছে না কি আছে, ইমান ধুনীয়া পৰিৱেশ আৰু মানে পূজা চাওঁতে পূৰা শান্তিকৈ চাব পাৰি। ইয়াতে ৰাস্তা কাষতে এখন পূজা হৈ আছে আৰু আমি ভিতৰৰ ফালে যাম আৰু গোটেইখিনি দেখাম। আৰু এইখন পূজাত চাওক ইমান চাফা হৈ আছে, এখন দোকানো বাহিৰত নাই, গতিকে বলক এতিয়া পূজাখন চাওঁ। ভগৱতী দুৰ্গা দেৱী নমো নমঃ। আইতা, এইটো কিমান দাম? কিমান দাম এটাত? এটাত 10 টকা, এটা দিলে হ'ব দিয়ক। আৰু নিমখ আছে যদি দি দিয়ক। খাম মই এতিয়া। আইতা, আপুনি ইয়াতে কেতিয়াৰ পৰা দোকান দিছে? কেতিয়াৰ পৰা দোকান দিছে ইয়াতে? আমি 2 বাৰ ধৰিবি হয় নেকি? আপোনাৰ ঘৰ ইয়াতে হয়? এইটো লওক। মানে খেলি আছে। আমি আগতে সৰুতে এনেকুৱা কিমান খেলিছিলোঁ, আমাৰ তৰালিহঁতে পোৱা নাই, কিন্তু মানে আমি বহুত খেলিছিলোঁ। তই পোৱা নাই ন? মই পোৱা নাই, মই মানে ডাঙৰকেইটাকহে পাইছোঁ, দাদাবোৰক। ফুৰি ভোক লাগি গ'ল আৰু কিবা এটা খাই লওঁ। আৰু চচটো চচ নহয়, ঠাণ্ডাই হয়, মই চোৱা নাছিলোঁ। আৰু এতিয়া মই খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। কেনেকুৱা লাগিছে? মজা লাগিছে, ইমান ধুনীয়া ঠাই, আহি কেনে পুৰা ভাল লাগিছে, ইমান ধুনীয়া। চশমা চাই আছোঁ, পিন্ধি লৈছোঁ ৰ'ব, কেনেকুৱা লাগিছে? কি দুযোৰ লৈ ল'লোঁ, কেনেকুৱা লাগিছে? ফ্ৰেণ্ডছ, ইফালে মৰিগাঁও যায়, ইফালে মৰিগাঁও যোৱা ৰোড হয় আৰু ইয়াৰে মাৰ্কেটখন অলপ চালোঁ ঘূৰি বাকি। আৰু গুৱাহাটীৰ দৰে দাম কয়, কিন্তু লাষ্টত কমতে দিয়ে, অলপ ফুৰিলোঁ। যিহেতু ইমান কষ্ট কৰি আহিছোঁ ন, অকল পূজাই চাম নেকি, পূজাৰ লগতে মানে অলপ ফুৰিলোঁ। ফ্ৰেণ্ডছ, ইয়াতে এখন বহুত ডাঙৰ দুৰ্গা পূজা হয় আৰু পিছফালে মাৰ্কেট এখন আছে, তাতে খেলনা বস্তু ওলাইছে, গতিকে ভিতৰলৈ যাই কিনে বস্তুবোৰ চাওঁ ৰ'ব।
আপোনালোকক। আৰু এতিয়া জাগিৰোড টাউনত মই জিলাপি কিনো ৰ'ব। দাদা জিলাপি দি দিয়ক। অঁ দাদা এইবাৰ বিক্ৰী বৰ্তা কেনেকুৱা চলিছে আপোনালোকৰ? ভাল চলা নাই বেছি? আৰু আগৰবাৰো এইটো দোকান দিছিলে, আগৰবাৰ কেনেকুৱা চলিছিলে? আগৰবাৰ কেনেকুৱা চলিছিলে? অঁ এইবাৰ কম। অঁ কালি বৰষুণো দিছিলে ইয়াতে। অঁ মানে আমি গুৱাহাটীৰ পৰা আহিছোঁ সেইকাৰণে গম পোৱা নাই। অঁ ফ্ৰেণ্ডছ জাগিৰোডত পূজা চালোঁ, মাৰ্কেট চালোঁ আৰু ভাল লাগিল। গুৱাহাটীতো চালোঁ আৰু ইয়াতো চালোঁ, ভাল লাগিল। আৰু ইয়াৰ পৰা এতিয়া যাওঁ, বাই বাই। মানে আৰু নেক্সট ভিডিঅ'ত লগ পাম। নেক্সট ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। তো আজি জাগিৰোডৰ পৰাই আপোনালোকক বাই বাই।